হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এয়া চাওক, মোৰ কাপোৰ চাপোৰ চব মানে এলোমেলো হৈ আছে। পেকিঙত লাগি গৈছোঁ মানে অহাকালি মোৰ যিহেতু ফ্লাইট আছে, সেইকাৰণে জল্দি জল্দি এইবিলাক চব পেকিং কৰিব লাগে। মই এতিয়া বাজিছে ৰাতি 12টা। এইফালে মোৰ বেয়াকৈ লাগিছে টোপনি, উপায় নাই, পেকিংটো মোৰ কৰি থৈ দিব লাগিব। সেনেকৈ কাপোৰ জাপিলে মানে বেগত জেগাও কম লাগে, বহুত কাপোৰ থ'ব পাৰি বেগত। আৰু এয়া চাওক মোৰ বিচনাৰ অৱস্থা, চবখিনি লাহে লাহে জাপি আছোঁ। আজি 3 দিনৰ পৰা কিবা নহয় কিবা পেকিং কৰি আছোঁ। কি লৈ যাম, কি লৈ নাযাম, কি আৰু থৈ যাওঁ, দৰকাৰী বস্তু কি কি লাগে, ইমান মাখা মানে চব ধ্যান ৰাখিব লাগে। তো চবখিনি মই ইফালে মেডিচিনো লৈছোঁ, তাৰপিছত যি লাগে চবখিনি লৈছোঁ। এতিয়া ৰাতি 2টা বাজিছে, এতিয়া মই মোৰ বহুত টোপনি লাগিছে। যিখিনি কাপোৰ থাকে সেইখিনি আকৌ অহাকালি পুৱাই মই জাপিম। আজিলৈ মানে মোৰ আৰু অশান্তি লাগিছে, একদম মানে গা চা বিষাই গৈছে, মাথাও বিষাইছে। তাৰপিছত ৰাতি শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা উঠি মুখ চুখ ধুই কেনে চাহ তাহ খাই কেনে এইবাৰ কাপোৰ আকৌ জাপিব ধৰিছোঁ। মানে সময়ো বহুত কম ন, সেইকাৰণে। তো মোৰ পেকিং ইফালে ডান, পেকিংখিনি গোটেইখিনি ৰেডি হ'ল। এয়া পেকিং কৰি থৈ দিলোঁ। আৰু আজিলৈ এইখিনিয়ে। নেক্সট ভিডিঅ' চাব পাৰিব মই ক'ত যাই আছোঁ, কি কথা, চবখিনি আপোনালোকক দেখাম। আজিলৈ বাই।